সংগীতৰ সুৰীয়া যাত্ৰাত জিলিকি উঠা নাহিদ আফ্ৰিনে বিদ্যায়তনিক যাত্ৰাটো দেখুৱালে কৃতিত্ব। সুৰীয়া কণ্ঠেৰে লাখ লাখ দৰ্শক শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা নাহিদ আফ্ৰিনৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত দৃষ্টি ৰাখিছিল বহুতেই। শুকুৰবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি নাহিদ আফ্ৰিনে 6টা বিষয়ত লেটাৰসহ লাভ কৰিছে ডিষ্টিংশ্যন। নাহিদে লাভ কৰিছে 91.5% নম্বৰ। নাহিদৰ এই আকাংক্ষিত ফলাফল প্ৰাপ্তিত নাহিদৰ লগতে সুখী পিতৃ মাতৃ আৰু নাহিদে অধ্যয়ন কৰা বিশ্বনাথ চাৰিআলিৰ লিটল ষ্টাৰ স্কুলৰ শিক্ষাগুৰুসকলো। এই ফলাফল নাহিদৰ বাবে জীৱনৰ এক নতুন অনুভৱ। মোৰ আজি খুবেই ভাল লাগিছে আৰু জীৱনৰ নতুন এটা অনুভৱ আজি মই ফিল কৰিছোঁ, গতিকে খুব ভাল লাগিছে আৰু মোৰ ৰিজাল্ট লৈও মই যথেষ্ট ছেটিছফাইড, লগতে মোৰ পেৰেণ্টছ মা দেউতাও ছেটিছফাইড হৈছে। মই আশা যিখিনি কৰিছিলোঁ সেইখিনি আশা মোৰ ফল ধৰিছে বুলি ভাবিছোঁ। মই 92-93% পাব বুলি ভাবিছিলোঁ। চ' তাই পাৰ্চেণ্টেজ পাইছে 91.5, অল ছাবজেক্টত লেটাৰ পাইছে ডিষ্টিংশ্যন। মই সুখী, বহুত সুখী। ফলাফল ঘোষণাৰ পাছত বিদ্যালয়খনত নাহিদক কেন্দ্ৰ কৰি সৃষ্টি হয় আৱেগিক পৰিৱেশো। গীত আৰু অধ্যয়ন এই দুয়োটাই সমান্তৰালকৈ চলাই নিছিল নাহিদে। দেশৰ বিভিন্ন ঠাইলৈ সংগীত পৰিৱেশন কৰিবলৈ যাওঁতে লগত লৈ গৈছিল আটাইকেইটা বিষয়ৰ কিতাপ। মোৰ বেষ্ট ফ্ৰেণ্ড ক'ব লাগিব গানে মোক বহুত ছাপোৰ্ট কৰে। মোৰ অকণমান ব'ৰ লাগে বা মোৰ মনটো বেয়া লাগি থাকে, মই গান শুনো, গান গাওঁ, গীটাৰ বজাওঁ। গতিকে গানটোৱে মোক বহুত ৰিফ্ৰেছ কৰি দিয়ে, মাইণ্ডটো ৰিফ্ৰেছ কৰে। আৰু যেতিয়া গান গাওঁ তেতিয়াতো গানেই গাওঁ, পঢ়াৰ টাইমত অকল পঢ়াটোৱেই কৰোঁ। আৰু তেনেকৈ ট্ৰেভেলিঙো, যোৱা বছৰ ট্ৰেভেলিঙো বহুত কৰা হৈছে মোৰ শ্ব'জৰ কাৰণে বা কিছুমান ইণ্টাৰভিউজ তেনেকৈ থাকে। সেইখিনি সময়ত মই মোৰ কিতাপ 6টা ছাবজেক্টেই লগত কেৰি কৰি নিওঁ। গাড়ীত যেতিয়া সময় পাওঁ গাড়ীত পঢ়োঁ, ফ্লাইটত যেতিয়া থাকোঁ ফ্লাইটততো পঢ়া হয়, আৰু হোটেলত থাকিলে হোটেলতো মোৰ ফ্ৰী টাইমখিনিত মই পঢ়ি থাকোঁ। ইয়াৰ পাছত নাহিদে গুৱাহাটীত থাকি উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰিব বুলি ব্যক্ত কৰিছে। মই ইনষ্টিটিউশ্যন এতিয়ালৈকে মই ঠিক কৰা নাই, যদিও মই অসমতে পঢ়িম, মানে গুৱাহাটীত ছেটেল হৈ পঢ়িম, ছায়েন্স ষ্ট্ৰীম লৈ পঢ়িম। উল্লেখ্য যে সংগীতৰ পৃথিৱীত খোজ দি বিদ্যায়তনিক যাত্ৰাত আগুৱাই যাবলৈ বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ প্ৰেৰণা আৰু পৰামৰ্শৰ কথা আন্তৰিকতাৰে ব্যক্ত কৰে নাহিদ আফ্ৰিন।